পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন কিতাপৰ ৰিভিউৰ ভিডিঅ'। আজি মই ৰিভিউ কৰিবলৈ লোৱা কিতাপখনৰ নাম হৈছে বিখ্যাত লেখিকা, উপন্যাসিকা, সকলোৰে পৰিচিত আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এজন ঈশ্বৰৰ সন্ধানত নামৰ কিতাপখন। তেতিয়াহ'লে পলম নকৰি বলক যাওঁ সেই কিতাপখনৰ চমু পৰিসৰৰ আলোচনাৰ মাজলৈ। এজন ঈশ্বৰৰ সন্ধানত উপন্যাসখন মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে। খুবেই কম পৃষ্ঠাৰে সমাপ্ত হোৱা উপন্যাসখনৰ মূল্য 90 টকা। এই কিতাপখনৰ প্ৰথম ভাগতেই এফালে সুখ আৰু আনফালে দুখ প্ৰকাশ পাইছে, কিয়নো এই কাহিনী ভাগৰ যিটো মূল চৰিত্ৰ এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰা নাম দেৱাশীষ গোস্বামী। দেৱাশীষ গোস্বামীয়ে পৰীক্ষাত কৰা অতি ভাল ফলাফলে পৰিৱেশটো আনন্দমুখৰ কৰি তুলিছিল তাৰ বন্ধুবৰ্গৰ মাজত। লগে লগে হোৱা তাৰ বিপৰীতে আন এটা কাৰ্যই পৰিৱেশটো হঠাতে আশ্চৰ্যকৰ কৰি তুলিছিল, কিয়নো উপন্যাসখনৰ আন এটা চৰিত্ৰ নিষ্ঠুৰ সন্যাল নামৰ আন এটা ল'ৰাই সেই হোষ্টেলৰ বাথৰুমত আত্মহত্যা কৰিবলৈ চেষ্টা কৰে আৰু তাৰ অলপ সময়ৰ পিছতে তাৰ মৃত্যুও হয়। অথচ ল'ৰাজনে কি কাৰণেনো আত্মহত্যা কৰিলে তাৰ কাৰণহে পিছে গোপনীয় হৈ থাকে। এনেহেন বহু চৰিত্ৰ আছে উপন্যাসখনত। বিজয়, নিখিলেশ, ৰজত, তাপস, ছফি আব্দুল্লা, শৈলেন্দ্ৰ, চন্দন, যোগীন্দৰ, কৃষ্ণা, তৃষা ইত্যাদি। এনেতে দেৱাশীষে পৰীক্ষা শেষ কৰি ঘৰলৈ বুলি যায় আৰু গৈ থাকোঁতে বাটতে লগ পোৱা তাৰ লগৰ প্ৰাঞ্জল আৰু তৃষাই দেখুওৱা আত্মীয়তাত সি বহু সুখী হৈছিল। আনহাতে দেৱাশীষৰ মাক দেউতাকৰ সম্পৰ্কক লৈ প্ৰশ্নবোধক চিনৰ উদয় হয় আৰু দেউতাকে তাৰ প্ৰতি দেখুওৱা নিৰুৎসাহৰ কাৰণৰ বিষয়ে আপোনালোকে কিতাপখন পঢ়িলে নিশ্চয়কৈ গম পাব। অন্তৰ্মুখী স্বভাৱৰ ল'ৰা দেৱাশীষৰ জীৱনলৈও কিন্তু প্ৰথম প্ৰেমৰ সুবাসে চুমি গৈছিল আৰু সেই কথা দেৱাশীষ আৰু তৃষাই দুয়োৰে আগত প্ৰকাশ কৰিছিল। কিন্তু পিছত সামাজিক কিছু কাৰণৰ বাবে সিহঁতৰ সম্পৰ্ক ভাঙি যায় আৰু এই কথাখিনি দেৱাশীষে তাৰ বান্ধৱী মানৱতাবাদত বিশ্বাসী কৃষ্ণৰ আগত সকলো কথা বৰ্ণনা কৰে আৰু এনেকৈয়ে কাহিনীটোৰ অন্ত কৰে। শেষত ক'ব পাৰি উপন্যাসখনত আমাৰ সমাজত থকা কিছুমান ধৰ্মীয় ৰীতি নীতি, উচ্চ জাতি বা নিম্ন জাতি বুলি থকা কিছুমান বৈষম্যবাদৰ কথা ফুটি উঠিছে আৰু কিছুমান মানুহে এই সকলো ধৰণৰ ৰীতি নীতিসমূহ মানি ল'বলৈ বাধ্য হৈ পৰে সমাজৰ লগত মিলি যাবলৈ। লেখিকাই পুনৰ কিতাপখনৰ নেক্সট পাৰ্টটো নিৰ্বাসিত গোলাপ নাম দিছে। ইয়াত তেওঁ এটা সুন্দৰ কাহিনী লিখিছে যিটো আমি আজিৰ সমাজত আমি সঁচাকৈয়ে চাবলৈ বিচাৰোঁ। ইয়াত তেওঁ এগৰাকী শক্তিশালী মহিলাৰ বিষয়ে লিখিছে। ইয়াত মই শক্তিশালী বুলি ক'লে কেৱল নাৰীসকলৰ শাৰীৰিক কথাই কোৱা নাই, মানসিকভাৱে শক্তিশালী হোৱাৰ কথাও ক'ব বিচাৰিছোঁ আৰু এইগৰাকী নাৰী নমিতাৰ চৰিত্ৰটোকে মই উপন্যাসখনত মুখ্য চৰিত্ৰ বুলি ক'ব বিচাৰোঁ। কাহিনীভাগৰ প্ৰথম ভাগত ৰাতুল, ৰাজেশ আৰু শেখৰ নামৰ তিনিওজন বন্ধুৰ মাজত হোৱা কথোপকথনৰ বিষয়ে লেখিকাই লিখিছে। তিনিওজনেই আধুনিক সমাজখন ভালকৈ চাব বিচাৰিছে, উপভোগ কৰিব বিচাৰিছে তেওঁলোকে এটা বিলাসী জীৱন। বিলাসিকতাত মত্ত হৈ সংসাৰ নামৰ বান্ধোনৰ পৰা মুক্ত হৈ যাব বিচাৰে, অথচ আকৌ ঘূৰাই পাব বিচাৰে সমাজে মানি লোৱা ধৰণৰ কৃত্ৰিম জীৱন। আনফালে শেখৰৰ পত্নী নমিতাই উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজে উপাৰ্জন কৰিব পৰা এগৰাকী স্বাধীন নাৰী। পুৰুষ আৰু নাৰীৰ মাজৰ সমতাৰ কথা ক'লেই নাৰীবাদী আখ্যা দিয়া কিংবা নমিতাৰ নাৰীবাদী প্ৰসংগ দাঙি ধৰা বুলি আঙুলি তোৱা সেই নমিতাই যেতিয়া অতি সাহসিকতাৰে বা অতি কৌশলেৰে নিজ স্বামীক আৱিষ্কাৰ কৰি উলিয়াইছিল কলকাতাৰ এখন বিশেষ হোটেলত আন এক ৰূপত, তেতিয়াই শেখৰে নিজৰ ভুলটো বুজি পাইছিল। কাহিনীটো যিহেতু বিশেষকৈ নাৰীক কেন্দ্ৰ কৰি লিখিছে, সেয়ে ই নাৰীসকলৰ বাবে এটা শুভ বাৰ্তা। লগতে এজনী ভাল ছোৱালীয়ে কি পৰিস্থিতিত পৰি এজনী কল গাৰ্ল নতুবা প্ৰষ্টিটিউট হ'ব পাৰে সেই কথা ইয়াত পাঠকসকলে পঢ়িবলৈ পাব। তেনেহ'লে আজিলৈ এয়াই আছিল মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।